हेलो गाइस गुड मॉर्निंग बहुत दिन भिडिओ चिडिओ दिया ना गा बहुत बेया बहुत गा बेया होइছিলে जेलो ভাল পাইছো তো বিহু আহি গল আৰু বহুত দিন আপোনালোক ভিডিও দিয়া নাই বোলো আজি পৰা আৰম্ভ কৰো তো বৰ্তমান একো প্ল্যান চেন নাই চাও টুপনি বাস হৈছে মাত্ৰ উঠো ফ্ৰেছ ট্ৰেছ পাও সত চাও কি কৰো ক'ত যাও দেখাই আছো আপোনালোক তো ভিডিওটো জৰুৰী দি Sorry guys, का भाल पड़े का भाले पड़े तो मैं फ्रेश से सोई लो तो आइए सो आप अपने लोग पाए सो मैं फ्रेश से रेडी हो लो माल लोग बोला था जब लगे तो पता बहुत ब्रेकफास्ट करी लोग पाए सब लोग रेडी हो गई सो जल्दी लीजिए गाड़ी खन उलाओ गाड़ी खन उलाई किने और माल लोग बोले जब लगे अलग ठाई लो गाड़ी खन स्टार्ट दियो बतावत कल स्टार्ट दियो गेट खन खुल दिया पहले माय जैसे गेट खुलबो गेट गाड़ी खन उलाबो लागे बाहिरत सब लैसु माजिर किबा लबो আছে লব দি মই লৈছো বাই 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 মাইনাক থৈ দিলো ঘৰত মা আৰু মই আজি যাম নে কি মা আজি আমি ঠিকছে ঘুৰিম না ঠিকছে ঘুৰিম আজি থাওক মাইনা থাওক ঘৰত মা গাড়ীত বহি লল আমি এতিয়া গাড়ী ষ্টাৰ্ট দি যাওঁ কথাবত এনে দেৰি হ'ল বহুত দেৰি হ'ল কেতিয়াবা মায়ে কৈছিল ওলাবই পৰা নাছিলোঁ টাইম লাগে না আজিকালি ঠাণ্ডা বতৰ না কি মা ক'ত যাম আমি ৰধলা যাম ৰধলা ভণ্টিৰ ঘৰত মোৰ ভণ্টিটোৰ মাহী আমি মাহীৰ ঘৰত যাই আছোঁ এতিয়া দেখাই আছোঁ আগলৈ আপোনালোকক আমি আহি কিনে গছলাত ৰখিলোঁ আলহী ঘৰ যদি যাই আছোঁ কিবা বস্তু ল'ব লাগিব তো সেইকাৰণে মা গৈছে এইফালে মিঠাই ল'ব মই দেখাই আছোঁ আপোনালোকক ৰ'ব ল'ব কাম আছিল মানে ইউকো বেংকত ভণ্টিৰ ফিজটো দিব আছিল মইতো যাবই পৰা নাই পাৰ্কিং বিচাৰি পোৱা নাই তো সেইটো কাৰণে মাকে পঠালোঁ মানে মাক পঠাই দিলোঁ চাওঁ মই যদি পাৰ্কিং পাওঁ পাৰ্কিঙত গাড়ীখন থৈ কিনে গৈ আছোঁ বৰ্তমান পাৰ্কিং পোৱা নাই ফাইনেলি পাৰ্কিং এটা পাইছোঁ ইয়াতে পাৰ্কিং কৰোঁ গাড়ীখন পাৰ্ক কৰি লওঁ এয়া পাৰ্কিংটো পাইছোঁ ইয়াতে পাৰ্ক কৰোঁ প্ৰথমে গাড়ীখন লগ পাই আছোঁ ফাইনেলি বেংকত আহি গৈছোঁ ইউকো বেংকত ফটো ফিজটো দিব লাগে আমি বেংকত যাওঁ ফাইনেলি আমাৰ বেংকৰ কাম চাম হৈ গৈছে কমপ্লিট জলদি গাড়ীত তেল ভৰাই যাওঁ মাইৰ ঘৰলৈ তেল ভৰাই আছোঁ তেল নৰ্মেল তেলটো ভৰা আমাৰ যেনেকৈ ভোক লাগে গাড়ী যেনেকৈ গাড়ীখনৰো ভোক লাগে ন তো সেইটো কাৰণে তেল চেল ভৰাই দি আছোঁ নে কিবা হা মানে জালুকবাৰীখন চক গাইছ ইমান মানে জাম লাগি থাকে ন মানে জাম কেতিয়াও নুগুচে ইয়াতে
ইমান জাম লাগে জালুকবাৰী ব্ৰিজ বনাই দিছে ৰাস্তা 4-5টা হৈ গৈছে তাৰ পিছতো মানে জাম নকমে কি হ'ব আৰু এই জালুকবাৰীখন আৰু ব্ৰিজ হৈয়ে আছে এই গুৱাহাটীত মানে কেতিয়াও জাম নকমিব আৰু কোন আছিল মা চিন্তু নতুন চিম লৈছি বোলে ঘৰত গেছি ফোন কৰিলা কাৰ নম্বৰ মোৰতো মামী বোলো মাতা হাত পাওঁ একেনে আপোনালোক গাইজ আমাৰ ব্ৰহ্মপুত্ৰ ব্ৰিজখন অলপ চিনেমেটিক দেখাই আছোঁ ৰ'বা কিবা কোৱা মা কয় চৰ্দি লাগি কিনে হয় নেকি মাৰি আছোঁ ফোনটো ৰিচিভে কৰা নাই মানুহ আছে নে নাই কিবা হয় না যাই কিনে পিলি আহিবই লাগে গমেই নাপাওঁ এনে অৱস্থা হৈছে মই নাচলো ধৰিব এইগিলা তোমাক ধৰি কিনে নিজৰ ফটোখন চাব নাজানো কি কিনিব ভাল হয় আমি এতিয়া আহি কিনে এইখিনি আইটিৰ ওচৰত ৰখিছোঁ দুটামান এতিয়া ফটো চটো উঠোঁ মাকৰ দুটামান ধুনীয়াকৈ ৰিলচ বনাই দিওঁ বনাই কিনে ডাইৰেক্ট মাহীৰ ঘৰত লগ পাই আছোঁ বেছি দেৰি নকৰোঁ আৰু বেছিকৈ ৰাস্তাৰ ভিডিঅ' চিডিঅ' বনোৱা নহ'ল বেছি মানে কি আৰু একে ৰাস্তা বাৰে বাৰে দেখাই থাকিম কি মা মাক ধুনীয়াকৈ দুটা গাড়ীৰ লগত ভিডিঅ' ফটো উঠাই দিওঁ জমনি এইটোৱে গৈছে যে আমি মাহীৰ ঘৰততো ঠিকে আহি আছোঁ কিন্তু এতিয়া ৰাস্তাই পাহৰি গ'লোঁ মাৰো বোলে মনত নাই আকৌ মাহীৰ ঘৰত আহে মোক হাল্লা কৰি আছে ৰাতিপুৱাৰ পৰা কি হ'ব এতিয়া ৰাস্তা দি লৈ আহিছে ক'ত চিনি পাম পুৰণা ৰাস্তা চিনি পালোঁ নতুন ৰাস্তা দি লৈ আহিছে যেনেকৈ ৰাস্তাটো মইহে বনাই লৈ আহিছোঁ কি জমনি ফাইনেলি আমি আহি মাহীৰ ঘৰ পাই গ'লোঁ পাইছা না বইনেৰে ঘৰ পালোঁ চিনি পিছে ফোনটোৱে নুঠলা হয় মাহীৰ ঘৰ গাড়ীখন ৰাখি লওঁ ফাইনেলি মাহীৰ ঘৰ আহি পালোঁ অলপ বহি আছোঁ মানে খুদি ল'ব ধৰিছে আমাৰ কামেই ক'ৰবাত দিলে ক'ত কি আছে কি নাই কেনেকৈ আছে চব জাগাবিলাক চাফ চিকুণ চাই থাকে এইফালে মাহী দিছে ৰুটি আৰু মাংস আলু ভাজি দিয়াৰ লগে লগে মা এইফালে খাব ধৰিছে ভোক লাগছে বোলে পুৰা একদম খা খোৱা এয়া এতিয়া বেছি নেদেখাওঁ আপুনি খাই ল'লোঁ খাই লৈ অলপ টেৰেষ্টত যাওঁ চাওঁ ছাতৰ ওপৰৰ পৰা পটাপট ছাতৰ ওপৰৰ পৰা ভিউটো চাওঁ ভিউ দেখাই আছোঁ আপোনালোক কি চাম আৰু ছাতৰ ওপৰত গোটেইতো বস্তু দিয়ে ভৰ্তি হৈ আছে ক'ব গাইছ কিন্তু ধুনীয়া বতাহ দি আছে ৰ'দো আছে এইটো ভিউ যাওঁ মাহীহঁতৰ ঘৰৰ পৰা ঘৰলৈ যাওঁ আৰু ভণ্টি অকলে আছে ঘৰত আহিলোঁ অলপ ঘূৰা ফুৰা কৰিলোঁ চাওঁ আৰু নেক্সট কি হয় আজি দিনটোৰ বাকী কি প্লেন বৰ্তমানতো একো নাই বৰ্তমান ঘৰলৈ যাওঁ আৰু মাৰ বোলে অলপ বজাৰ চজাৰ আছে বজাৰখিনি কৰি লওঁ গাড়ীত দিনটো আজি আৰু কি হয় নাজানো আৰু গাইছ অলপ মৰম চৰম দিব আৰু জলদি জলদি যাওঁ দা ভালকৈ থাকিবি দে ফোন কৰিম দে ফোনটো হেৰি কৰিবি চাইলেণ্ট নকবি আৰু অলপমান কাম চাম কৰি থাকিলে মাজতে ফোনটো চোৱা চাই কৰিবি একেবাৰে বিপদ হ'ল ফোন কৰিলে গমেই নাপাবি দেখোন চাউণ্ড কৰিবি বাই আৰু ফোন কৰিম দে এতিয়া আমি যাওঁ আৰু নেকি মা আমি এতিয়া ঘৰলৈ যাওঁ নেকি মাজতে মানে শুকুৰবাৰে বজাৰ সোমাওঁ অকণমান আচ্ছা বজাৰ আছে কিবা কিবি বিহু কথা কালি উৰুকা বজাৰ কৰিব লাগিব এতিয়া ভণ্টি ঘৰৰ পৰা ওলালোঁ আমি এনেই যাই আছোঁ ৰাস্তা দি যাই কিনে মানে বজাৰত সোমাই কি কি পাওঁ চাওঁ কি ভাল লাগে আচ্ছা ল'ম আৰু ঠিক আছে
ফাইনেলি আহি আমি ঘৰ পালোঁ এতিয়া গাড়ীখন ৰাখোঁ ৰাখি কিনে চাওঁ আৰু নেক্সট কি কৰ কিবা কৰিল ভণ্টি অকলে থৈ গৈছিলোঁ ভাত চাত বা বনাইছে নে নবনাইছে চাওঁ নাই বনাই আকৌ বনাব এতিয়া মায়ে দেখাইছোঁ পলাল চোনো ঐ দে আহিলি মাৰ খাবি দে মায়ে মাৰিব দে তোক আহিলি মাৰিব পলাল পলাল হৈ খাই কিনে বস্তু চস্তু কিবা কিবি লৈ আহিছোঁ মায়েৰ ঘৰৰ পৰা ওলা পতাপত লগ পাই আছোঁ মই আমাৰ মইনা 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 এইফালে চক ইয়াৰ হ'ল হিংসা যদি মই মিঠুক মৰম কৰোঁ ইয়াৰ লাগি জেলিচি আহি চক আগত আহিব হৈ গ'ল মিঠু মিঠু তোক মৰম কৰিব নেদে নেদে তোক মোক মৰম কৰিব এইফালে মাইনাই এতিয়া ভাত বনাব ধৰিছে আমাৰ ভাত চাত হৈ গ'ল ভণ্টিয়ে ভাত বনাইছে এইফালে এয়া মা আমাৰ চিৰিয়েলছত ব্যস্ত নে কি মা এতিয়া ৰেষ্ট কৰি আছোঁ এয়া আমাৰ মেডাম চব এয়া লাজ কৰে কেমেৰাত উঠিব বহুত লাজ কৰে কিন্তু এদিন ভালকৈ তাইৰ ফেচখন দেখাম আপুনি দেখিছে চাগে আৰু এদিন দেখাম ভালকৈ মই গাইজ ভাত চাত খাই কিনে অলপ শুই দিছিলোঁ আৰু এতিয়া শুই কিনে উঠাৰ লগে লগে চাওঁ মায়ে ধুনীয়াকৈ গৰম গৰম মেগী বনাই দিছে ঠাণ্ডাত মানে মেগী খাই ভাল লাগে এয়া গৰম গৰম মেগী টেষ্টিকৈ বনাই দিছে জ্বলা চলা দি তো মেগীটো খাই লওঁ তাৰপিছত চাওঁ মায়ে কি কৰি আছে দেখাই আছোঁ আপোনালোকক খাই আছোঁ মেগী ধুনীয়াকৈ গৰম এইফালে মাংস ৰেডি এয়া আলু পিঁয়াজ দি কেৰাহী গৰম কৰিছে মাৰ যি টেষ্টিকৈ মাংস খাম জ্বলা চলা কাটি আছে নে কিমা লিলি লগতে মাংস হৈ গ'ল মানে মা এইপিনে মাংস কাপটো বনাই আছে দেখাই আছোঁ মাংসবোৰ ধুনীয়াকৈ উতলি আছে আপোনাৰ গোন্ধ পাইতো বহুত টেষ্টি হ'ব নিচিনা লাগি আছে হৈ লওক কমপ্লিট হৈ গ'ল খোৱা যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ধামাকাদাৰ ব্লগ এটা লৈ কিনে আহি আছোঁ আপোনালোকৰ ওচৰলৈ